নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকক ইণ্ডিয়ান জব চেনেলটোলৈ স্বাগতম কৰিছোঁ। তো অসম পুলিচৰ পৰা বহুতো ভালেমান পষ্ট মুকলি হৈছে। আপোনালোকক দেখাব বিচাৰিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট, এইটো ক্লিক কৰিব আপোনালোকে। ক্লিক কৰাৰ পিছত নতুন এটা পেজ খোল খাব। ইয়াৰ আপোনালোকে চাইছে অফিচিয়েল লিংকটো বা অন্য কিবা লিংকত ক্লিক নকৰিব, কাৰণ অফিচিয়েল লিংকত ক্লিক কৰিলেহে সকলো ডিটেইল ধুনীয়াকৈ আহিব। অফিচিয়েল লিংকটো আপোনালোকে ক্লিক কৰি চাব, বেলেগ লিংকত ক্লিক নকৰিব। ক্লিক কৰাৰ পিছত নতুন এটা পেজ খোল খাব, চাব পাৰিছে ইয়াৰ বহুতো পষ্ট মুকলি আছে। আপোনাৰ এইটো অসম পুলিচৰ এইকেইদিনৰ ভিতৰত আহিছে। 16 তাৰিখৰ পৰা ইয়াৰ অনলাইন আবেদন ষ্টাৰ্ট হ'ব। আপোনালোকে সাধাৰণতে যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে বা মেট্ৰিক পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰে। ইয়াৰ উপৰি গ্ৰেজুৱেট হ'লেও ধুনীয়া ধুনীয়া পষ্ট আছে, এপ্লাই কৰিব পাৰে। গ্ৰেড 3ৰ পষ্ট আছে, গ্ৰেড 4 পষ্ট আছে, লগতে কনষ্টেবলৰ পষ্টো আছে। আৰু ৰিচেণ্টলি এটা ভিডিঅ' আহিছিলে যে এডভাৰটাইজমেণ্ট আহিছিলে, তাৰ অসম ফৰেষ্টৰ ফালৰ পৰা আহিছিলে। ইয়াতো ধুনীয়া পষ্ট আছে, আপোনালোকে এপ্লাই কৰি চাব পাৰে। আপোনালোকক এটা এডভাৰটাইজমেণ্ট দেখাব বিচাৰিছোঁ। প্ৰথম যিটো এডভাৰটাইজমেণ্ট আছে, এইটো 16 তাৰিখৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব। আপোনালোকে 16 তাৰিখৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব, গতিকে এপ্লাই কৰিব পাৰিব। আপোনালোকে ইয়াত চাব পাৰিছে বহুতো পষ্ট আছে। তাৰ ভিতৰত আনৰিজাৰ্ভ কেটেগৰীৰ আছে, আপোনালোকে চাব পাৰে। ইয়াৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন আপোনালোকে হাই ছেকেণ্ডেৰী পাছ বুলি বিচাৰিছে। আপোনালোকে মেট্ৰিক পাছ হ'লেও কিছুমান পষ্ট আছে, তাৰ ওপৰত আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত গ্ৰেড পেও ধুনীয়া আছে আৰু দৰমহা স্কেলকেইটা বহুত ধুনীয়া আছে। ফিজিকেল ষ্টেণ্ডাৰ্ড সাধাৰণতে জেনেৰেলৰ কাৰণে অলপ কম হয়, কিন্তু ST SC কাৰণে বহুত ভাল হয়। জেনেৰেলো এপ্লাই কৰিব পাৰে, সিহঁতৰ খালি পাৰ্চেণ্টেজৰ ওপৰত অলপ ডিপেণ্ড কৰে। এডমিট কাৰ্ড আপোনালোকে SSLC মাৰ্কশ্বিট, এইবোৰ কাষ্ট চাৰ্টিফিকেট, এইবোৰ কি ডকুমেণ্ট দিব লাগে আপোনালোকে ধুনীয়াকৈ এডভাৰটাইজমেণ্টখন পঢ়ি চাব। আপোনালোকে পঢ়ি চাই এপ্লাই কৰিব পাৰিব ধুনীয়াকৈ। আৰু অসম পুলিচে বহুতো এপ্লাই হেয়াৰ বুলি আপোনালোকে ভিডিঅ'ত চাইছে চাগে, বহুতো এপ্লাই হেয়াৰ বহুতো অপশ্যন আহিছে। অসম পুলিচৰ পৰা 2000তকৈও বেছি পষ্ট মুকলি হৈছে ইতিমধ্যে। আৰু এডমিট কাৰ্ডবোৰ বেছি দিন নালাগে, এইকেইদিনৰ ভিতৰত আহি যাব। আপোনালোকে যিমান পাৰে এপ্লাই কৰি দিয়ক। এইটো চাইছে বহুতো পষ্ট মুকলি হৈছে। মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব, কাৰণ মই জবৰ বিষয়ে বহুত ডিটেইলছসমূহ আপোনালোকক দিয়ে থাকিম। থেংক ইউ।